নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক নিশ্চয় ভালে আছে। মোৰো ভাল। আজি বনাবলৈ লৈছোঁ এয়া অমিতাৰ লগত মাছৰ খাৰ। এয়া অমিতা আলু এটা জোখত কাটি লৈছোঁ। এফালে কল খাৰ উলিয়াই লৈছোঁ আৰু এফালে মাছ। আহকচোন মইনো কেনেকৈ বনাওঁ অকণমান চাওক। কেৰাহীখন পাতি ল'লোঁ। এতিয়া অমিতাখিনি ইয়াত বইল কৰিব লাগিব। তেতিয়া এয়া কলখাৰখিনি দি দিম, তেতিয়া অমিতাটো সোনকালে সিজিব। কলখাৰ দিলে যিহেতু হালধি নিদিয়ে, এতিয়া মই সোৱাদ অনুযায়ী নিমখ দিম। এয়া এতিয়া সিজিবলৈ মই ধুনীয়াকৈ ঢাকি দিম। মই বনোৱাৰ দৰে যদি আপোনালোকে বনাই খোৱা নাই, এবাৰ খাই চাবচোন, বহুত ধুনীয়া লাগে। ভালদৰে উতলিব লাগিব, তেতিয়াহে মই মাছটো দিম। আপোনালোকৰ ওচৰত এটাই অনুৰোধ, মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি লগতে ছাবস্ক্ৰাইবটো কৰি দিব। এইফালে এয়া উতলিছে দেখিছে নহয়, এতিয়া দি দিম মাছ। মাছৰ চকু আৰু ফিচা দিলে খাই বেছি ভাল লাগে। ইফালে এতিয়া মাছ দি দিলোঁ, ভালদৰে সিজিব লাগিব এতিয়া। ইফালে এয়া অমিতাখিনি ধুনীয়াকৈ সিজি গ'ল, বইল কৰি ল'লোঁ। এতিয়া মই তেল মাৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।